সকলে গোটেই ব্যৱস্থাটো কৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটো মুকলি কৰি ৰখাবৰ কাৰণে। শ্ৰদ্ধাৰ বিহুলীয়া ৰাইজ, প্ৰিয়ংকা ভৰালীয়ে গান গাই ভাল পাব। মই প্ৰশাসনক এটা অনুৰোধ জনাম, আমাৰ সমিতিৰ কাৰ্যকৰী সদস্যসকলৰ বাহিৰে মঞ্চৰ আশে পাশে ৰৈ থকা ব্যক্তিসকলক মঞ্চৰ কাষৰ পৰা আঁতৰাই দিবৰ বাবে অনুৰোধ জনাইছো। আৰু আমাৰ মঞ্চলৈ অহা মূল দুৱাৰ গায়িকাগৰাকী আহি আছে। গায়িকা মই সম্বোধনা অনুষ্ঠানৰ বাবে প্ৰথমে আমন্ত্ৰণ কৰিম আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত ফুকন ডাঙৰীয়া, সাধাৰণ সম্পাদক বাবুল মোলা ডাঙৰীয়া, আমাৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা ভূপেন লস্কৰ ডাঙৰীয়া, আমাৰ মন্ত্ৰী অহৰাজ্য, আমাৰ দিলীপ ডাঙৰীয়া, উৎপল হাজৰিকা ডাঙৰীয়া, প্ৰকাশ শইকীয়া, নৱজ্যোতি শইকীয়া, ৰামচন্দ্ৰ বৰা ভাগা, লগতে কপিল দেৱকুমাৰ, আপোনালোকে শৃংখলাবদ্ধ হৈ যাতে তেখেতক সম্বোধন কৰে। এই আমাৰ মাজত আমাৰ বহু প্ৰতিষ্ঠিত আপোনালোকৰ মৰমৰ বৃহত্তৰ কামপুৰ ভোগালী উৎসৱ উদযাপন সমিতি আজি ৫ম দিনৰ এই বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াত